Hello everyone, সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁতে এতিয়া আজি কেইটা বাজিলে ইয়াত বাৰু ফ্ৰণ্ট কেমেৰাত উল্টা লাগিব 8:30 হ'ল আৰু এতিয়া আৰম্ভ কৰিলোঁ মানে আচলতে কি ৰাস হৈছে মালৱালী তিনিআলিত ৰাস হৈছে ভাবিছোঁ ৰাস চাবলৈ যাম আৰু আচলতে মানে খাটাং হোৱা নাছিলে যিহেতুকে মানুহজন কামৰ পৰা আহিব অকণমান দেৰি হয় কিন্তু তেওঁ এতিয়া ক'লে যে তুমি ওলাই থাকিবা গৈ আহিমগৈ এপাক গতিকে সেইকাৰণে ভাবিলোঁ যে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এইখিনিতে মনত পৰোঁতে কওঁ এই যে ৱালত বাঁহজোপা দেখিছে এইজোপা অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ এইজোপা মিষ্টাৰে তেওঁ নিজে আঁকিছিলে বিয়াৰ আগদিনাখন আঁকিছিলে আৰু সেয়া আৰু মইতো আঁকিব নাজানো সেইবাবে মই ৱাল ষ্টিকাৰকে আনি লগাই থৈছোঁ আৰু সেই পখিলাকেইটা বনাইছিলোঁ দে কাটি ইউটিউবতে ভিডিঅ' চাই এইকেইটা তাৰপিছতে সেয়া আৰু এইডালো দেখুৱাই দিওঁ ষ্টেণ্ড এইডাল বিয়াৰ ডেক'ৰেশ্যনৰ কামত ইউজ কৰে কেতিয়াবা এতিয়া মই ইয়াতে থৈ দিছোঁ বহুত দিন বিয়াৰ কামলৈ নিয়া হোৱা নাই এইটো ষ্টেণ্ডডাল দেখিছেনে এইডাল দেখাই দিছোঁ তাৰপিছতে সেয়া এতিয়া ভাতটো বনাই লওঁগৈ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আপোনালোকে চাই থাকিব আৰু ৰাসলৈ যোৱাও আৰু তাতো অকণমান ভিডিঅ' কৰিম গতিকে চাই থাকিব ভিডিঅ'টো কোনে তাৰপিছত হয় নি আপুনি চাই অঁ আৰু এইটো চাওকচোন এইটো হৈছে এটা ধুনীয়া খুন্দনা এইটো কালি পেহীয়ে কোৱা মতে দদা শহুৰে বনোৱা খুন্দনা কিন্তু এইটোত মই এদিন দেখি পেলাই মোৰ বৰ ভাল লাগিলে সেইকাৰণে মই ধুনীয়াকৈ ধুই পখালি এতিয়া নহৰু আদা খুন্দো গেছৰ কাষতে থৈ দিওঁ এইটো মোৰ খুব ভাল লাগিল সেইকাৰণে আপোনালোকক অকণ দেখুৱালোঁ আৰু এতিয়া পটাপট ভাতটো বনাই লওঁ তাৰপিছত ৰাস চাবলৈ যাম এয়া আমি ওলালোঁ ৰাসলৈ মই এনেকৈ ওলাইছোঁ যিহেতুকে অলপ ঠাণ্ডা পৰিছে গতিকে এইটো ব্লাউজ পিন্ধি ল'লোঁ ব'লা কাম আছিল গতিকে আমি ইমান দেৰি নাচালোঁ অলপ সময় চালোঁ ভাল লাগিল বাৰু যিখিনি ব'লা পকৰি খাওঁ খাব ভাল যাম গৈছোঁ পকৰি ঘুগুনি আৰু বইল ডিম খালোঁ
ৰিটাৰ্ণলৈকে চালোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। ঘৰ আহি পালোহি আৰু আনৰ ধান্দা আৰু মোৰ ভিডিঅ' কৰা ধান্দা, আৰু এতিয়া 12টা বাজি গ'ল আৰু সেয়া ভইচ অভাৰ দিছোঁ কাৰণ মানুহবোৰ সকলো শুই আছে। গতিকে বাই বাই, আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম আপোনালোকক, বাই।